দ্ৰৌপদীৰ বস্ত্ৰহৰণ। মহাভাৰত এখন এনেকুৱা ধৰ্মগ্ৰন্থ হয় য'ত সৰু ডাঙৰ এনেকুৱা বহুত ঘটনা আছে য'ৰ পৰা আমি শিক্ষা পাওঁ। দ্ৰৌপদী বস্ত্ৰহৰণ এনেকুৱাই এটা ঘটনা হয়। দ্ৰৌপদীৰ বস্ত্ৰহৰণো এনেকুৱাই মৰ্মান্তিক আৰু দুখদায়ক ঘটনা হয়। যদি ভগৱান নহলহেঁতেন তেনেহ'লে দ্ৰৌপদীৰ লাজ কোনে বচালেহেঁতেন? ভগৱানেই ভক্তৰ ৰক্ষা কৰে। ভগৱান শ্ৰীকৃষ্ণয়ে আজি ভক্ত দ্ৰৌপদীৰ লাজ বচালে। ভাগিন দুৰ্যোধন, তুমি তোমাৰ ভাতৃ যুধিষ্ঠিৰক বাজি খেলিবলৈ আমন্ত্ৰণ জনোৱা। ঠিক আছে মামা, আপোনাৰ যি ইচ্ছা, মই আজিয়ে বাৰ্তা পঠিয়াই দি আছো। দুৰ্যোধনে পাণ্ডৱক বাজি খেল খেলিবলৈ আমন্ত্ৰণ জনালে। যুধিষ্ঠিৰে দুৰ্যোধনৰ নিমন্ত্ৰণ স্বীকাৰ কৰি যাবলৈ সন্মতি জনালে। মহাৰাজ যুধিষ্ঠিৰে বাজি খেলত নিজৰ সকলো ৰাজপাট, ৰাজ্য, ধন সম্পত্তি, নিজৰ আটাইকেইজন ভাতৃ আৰু নিজকো হৰুৱালে। অৱশেষত দ্ৰৌপদীকো বাজিত লগালে আৰু শকুনিৰ কুটিল নীতিৰে দ্ৰৌপদীকো জিকি ল'লে। প্ৰহৰী, দাসী দ্ৰৌপদী যি অৱস্থাত আছে সেই অৱস্থাতে সভালৈ লৈ আহা। বিদুৰে দুখ মনেৰে দুৰ্যোধনক নানান ককাৰ্থনা কৰিলে। মহাৰাজ, আজি আপোনাৰ বোৱাৰীক এইখন সভালৈ মাতি অনা হৈছে। প্ৰহৰীয়ে দুৰ্যোধনৰ আদেশ লৈ দ্ৰৌপদীৰ ওচৰত উপস্থিত হ'ল। মহাৰাণীৰ জয় হওক। মহাৰাজ যুধিষ্ঠিৰে বাজি খেলত নিজৰ সকলো ৰাজপাট, ৰাজ্য, ধন সম্পত্তি হেৰুৱাইছে। শেষত আপোনাকো বাজিত লগালে আৰু আপোনাকো বাজিত হেৰুৱালে। এতিয়া আপুনি দুৰ্যোধনৰ দাসী হয় আৰু দুৰ্যোধনে আপোনাক সভাগৃহলৈ আহিবলৈ কৈছে। প্ৰহৰীৰ মুখেৰে দুৰ্যোধনৰ আদেশ শুনি দ্ৰৌপদীৰ চকু পানী ওলাল। মহাৰাজক ক'বা কি দ্ৰৌপদী আপোনাক সুধিব বিচাৰিছে কি আগত আপুনি নিজক হেৰুৱাইছে নে মোক? প্ৰহৰী সভাগৃহলৈ আহি দুৰ্যোধনক দ্ৰৌপদীৰ বাৰ্তাটো জনালে। দুৰ্যোধনে শুনি খঙাল হৈ পৰিল। প্ৰহৰী, তুমি গৈ দ্ৰৌপদীক ক'বা কি তেওঁ যেন সভাগৃহলৈ আহি এই প্ৰশ্নটো সোধে। ৰাজকুমাৰী, দুৰ্যোধনে আপোনাক সভাগৃহলৈ মাতিছে আৰু কৈ আছে কি আপুনি যেন সভাগৃহলৈ গৈ নিজৰ প্ৰশ্ন সোধে। দ্ৰৌপদীয়ে সভাগৃহলৈ যাবলৈ না কৰি দিলে। দুৰ্যোধন যথেষ্ট খঙাল হৈ উঠিল। দুঃশাসন, তুমি যোৱা আৰু দ্ৰৌপদীক সভাগৃহলৈ চুলিত ধৰি চোঁচৰাই লৈ আহা। দুঃশাসন দ্ৰৌপদীৰ ওচৰলৈ গ'ল আৰু তেওঁৰ চুলিত ধৰি তেওঁক চোঁচৰাই সভাগৃহলৈ লৈ আহিবলৈ ধৰিল। দুষ্ট দুঃশাসন, মই ৰজস্বলা হয় আৰু এয়া অৱস্থাত মোক সভাগৃহলৈ লৈ যোৱাটো অনুচিত হ'ব। দ্ৰৌপদী, তোমাক আমি বাজিত জিকিছোঁ। তুমি এতিয়া আমাৰ দাসী আৰু তোমাক এতিয়া আমাৰ ইচ্ছামতে চলিব লাগিব আৰু দাসীৰ নিচিনাকেই থাকিব লাগিব। আৰে মূৰ্খ, এই সভাত বিদ্বান পণ্ডিত, ইন্দ্ৰৰ দৰে তেজস্বী আৰু মোৰ পিতৃ সমান সকলো গুৰুজনা বহি আছে। মই এনেকুৱা অৱস্থাত তেওঁলোকৰ সন্মুখত থিয় হ'ব নোৱাৰোঁ। দুষ্ট দুঃশাসন, তই এনেকুৱা সময়ত মোক লৈ নাযাবি। কিন্তু দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি চোঁচৰাই টানি আনিলে। মহাৰাজ আৰু এই সভাত উপস্থিত সকলো গুৰুজনা, আপোনালোকৰ এই ভাৱ হয় নেকি কি ধৰ্ম অনুসৰি মোক এই বাজিত জিকিছে? কি কোনো হাৰি যোৱা ব্যক্তিয়ে আনক বাজিত লগাব পাৰে নেকি? ধৃতৰাষ্ট্ৰৰ এজন পুত্ৰ বিকৰণে দ্ৰৌপদীৰ লগত সন্মতি জনালে আৰু এই ঘটনাৰ বিৰোধিতা কৰিলে আৰু ক'লে দ্ৰৌপদীয়ে যি প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ আপোনালোকে উত্তৰ দিয়ক। দুৰ্যোধনৰ বিৰোধিতা কৰাত বিকৰণকো মৌন হৈ থাকিব লগাত পৰিল। কিন্তু দ্ৰৌপদীৰ প্ৰশ্নৰ উত্তৰ ভীষ্ম পিতামহে দিলে। পুত্ৰী, ধৰ্মৰ স্বৰূপটো অত্যন্ত সুখময়। তোমাৰ প্ৰশ্ন অনুসৰি যোনে নিজে স্বামী নহয় তেওঁ আনক বাজিত লগাব নোৱাৰে, কিন্তু ভাৰ্যাটো সদায় স্বামীৰে হয়। যুধিষ্ঠিৰে নিজৰ ভাতৃক আৰু নিজক বাজিত হেৰুৱাইছে। পিতামহ, ৰজা যুধিষ্ঠিৰে বাজি খেলিব নাজানে। তেনেহ'লে ৰজা যুধিষ্ঠিৰে বাজি খেলিবলৈ কিয় স্বীকাৰ কৰিলে? নিজৰ সৰ্বস্ব হেৰুৱাৰ পিছত তেওঁ মোক বাজিত লগাবলৈ কিয় বাধ্য হ'ল? আপোনালোক সকলোৱে কি নিজৰ ধৰ্ম পাহৰি গৈছে? মই এই বংশৰ বোৱাৰী হয়। মোৰ এই অপমান আপোনালোকে কেনেকৈ স্বীকাৰ কৰিব পাৰে? দুৰ্যোধনে যুধিষ্ঠিৰৰ সন্মতিতে তোমাক বাজি খেলত জিকিছে। আহা দাসী, মোৰ উৰুত বহি যোৱা। দুৰ্যোধন, তোমাৰ উৰু যদি মই নাভাঙো তেনেহ'লে 7 জন্ম ধৰি মই তোমাৰ দাস হৈ থাকিম। দাসটো তুমি বাজিত হাৰি এতিয়াই হৈ গৈছা,
তেনেহ'লে তুমি 7 জন্মৰ কথা আৰু কিয় কৈ আছা? কৰ্ণই দ্ৰৌপদীক 5 পাণ্ডৱৰ স্ত্ৰী বুলি কৈ বেশ্যা বুলি অপমান জনালে। কৰ্ণৰ এই অপমানজনক কথা শুনি অৰ্জুনে তেওঁক সুতপুত্ৰ বুলি অভিহিত কৰিলে। দুঃশাসন, তুমি এই দাসী দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা, দ্ৰৌপদীক নিবস্ত্ৰ কৰি দিয়া। এয়া কৈ তেওঁ জোৰে জোৰে হাঁহিব ধৰিলে। দুঃশাসনে ৰাজসভাত দ্ৰৌপদীক ধৰি আনি তেওঁৰ বস্ত্ৰ হৰণ কৰিবলৈ ধৰিলে। বস্ত্ৰ হৰণ কৰাৰ সময়ত দ্ৰৌপদীয়ে চকু বন্ধ কৰি ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰিব ধৰিলে। হে গোবিন্দ, মোৰ লজ্জা তোমাৰ হাতত। মোৰ লজ্জা যদি যায় তেনেহ'লে তোমাৰে অপমান হ'ব। তুমি যে মোৰ লৰালিৰ সখী, মোৰ ৰক্ষা কৰা। কৃষ্ণই দ্ৰৌপদীৰ প্ৰাৰ্থনা শুনি তেওঁৰ বস্ত্ৰ বঢ়োৱা আৰম্ভ কৰিলে। দুঃশাসনে বস্ত্ৰ টানিব ধৰিলে, কিন্তু সি যিমানে টানে সিমানে বস্ত্ৰ বাঢ়ি গৈ থাকিল। অৱশেষত সি ভাগৰুৱা হৈ হাৰি পৰিল। সি দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিব নোৱাৰিলে। সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ বস্ত্ৰ অৱতাৰৰ আশ্চৰ্য চাই থাকিল। দুঃশাসন, যাৰ ওচৰত 10টা হাতীৰ বল আছিল আৰু দ্ৰৌপদীৰ বস্ত্ৰ সৰু আছিল, আজি 10টা হাতীৰ বল হাৰি থাকিল আৰু 10 হাত বস্ত্ৰৰ জয় হ'ল। 10,000 বল হাৰি গ'ল, কিন্তু নাহাৰিল 10 হাত বস্ত্ৰ। ভীমে দ্ৰৌপদীৰ বস্ত্ৰহৰণত দুখী হৈ ক'লে, দেশ দেশান্তৰৰ প্ৰজা, ক্ষত্ৰিয়, এই দুষ্ট দুঃশাসন ভাৰতবৰ্ষৰ বাবে কলংক। মই কথা দিছোঁ কি যুদ্ধত মই এই পাপীৰ বুকু ছিঙি ৰক্তপান কৰিম। এয়া কোৱা হয় কি মহাভাৰতৰ যুদ্ধৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণো এটা কাৰণ আছিল। ভক্তৰ ৰক্ষা কৰাটো মোৰ কৰ্তব্য আৰু পৰম ধৰ্ম।